আছোঁ এইফালে দণ্ডা আছে কিবা বুজি পাইছা না এইবিলাক যে চাই আছা দণ্ডা তাৰমানে বহুত পুৰণি বস্তু আছে বহুত এই মাৰ্গৈ বহুত পুৰণি বস্তুবিলাক আছে ইয়াতে মানে শিলৰে অংকন কিবা কিবি এইবিলাক তাকে আমি পুৰা চাই যাই আছোঁ হেল্ল' গাইছ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হ'ল শাওণ মাহৰ প্ৰথমটো বলবম আৰু বলবম বুলি আমি যাব ওলাইছোঁ আমাৰ ওচৰৰে ধলপুৰ শিৱ ধামলৈ চেষ্টা লৈ ল'লোঁ বলবমৰ দেশ আৰু যাম এতিয়া ধলপুৰ মন্দিৰত আপোনালোকে চাই থাকক গোটেইখিনি ভিডিঅ' দেখাই থাকিম হৰ হৰ মহাদেৱ তো গাইছ মানে মোৰ লগত এটা ঘটনা ঘটিল মই ওলাই আহিছিলোঁ মন্দিৰত যাবা চাওঁ আমাৰ এইটো হ'ল ৰাজহুৱা মন্দিৰ ইয়াতে মানে গোটেই চলিবিলাক ৰখি আছিল এতিয়া এটাও নাই চব গ'ল এতিয়া মই এতিয়া কাৰ লগত যাম তাকে ভাবি আছোঁ ভগৱানক ভাবি থাকোঁতে এটা লগে ফোন কৰিছে কি মই যাওঁ নাই তই মন্দিৰত যাবি নেকি যা যদি ওলাও বুলি কৈছে আৰু ঠিক সেই সময়তে মই ওলাই ৰেডি হৈ আছোঁ আৰু ইয়াক ফোন কৰি মাতিছোঁ আহ বুলি আৰু বলবমৰ গাড়ী বলবম হৰ হৰ মহাদেৱ মহাদেৱ হৰ হৰ মহাদেৱ অজয় ডুম্বৰ টেষ্ট কৰি আছা নেকি বঢ়িয়া দা তই লগ পালোঁ অৰিজিনেল বলবমত আহি থৈ তই লগ পালোঁ কেনেকুৱা ভাল লাগিছে ওচৰতে বঢ়িয়া এটা শীত দি আছে বঢ়িয়া বঢ়িয়া কামচা এইটো খাই আছোঁ আহি খাম মন্দিৰত আছোঁহে জাষ্ট আৰু এইফালে মানে বহুত ভক্ত সমাগম হৈছে আজি ধলপুৰত লগ পালোঁ পুৰা ফটো মৰাত ব্যস্ত আৰু এয়া হ'ল মেইন ধলপুৰ মন্দিৰৰ গেট এইফালে আমি গোটেই গাঁও চলি গোটেই আহিছোঁ আজি ৰাতিটো এটা লগ পাম আৰু হৰ হৰ মহাদেৱ বাবা আমি বাবাত থকা জেগাতে আহিছোঁ আৰু বাবাক বেলেগকৈ বিচাৰিব নালাগে এইবিলাক বাবাৰ পুৰা গেট এইটো আমি মন্দিৰৰ ভিতৰত যাম এতিয়া অলপ দেৰিকৈ এই বঢ়িয়া আৰু বহুত মানুহ আছে দোকান দিছে বঢ়িয়াকৈ মন্দিৰত আহিলে এইবিলাক বুন্দিয়া ভুজিয়া তাৰাকে কেইদিন হ'ল দোকান দিবা 3 দিন হ'ল পুৰা লাগি আছা আজি দিন ৰাতি খোলা থাকে নে দোকান কালি কেতিয়ালৈ লাগব সোমবাৰে আৰু জয়চন্দা আহিল কেনেকুৱা লাগছে বহুত ধুনীয়া লাগিছে ইয়াতে আহি বহুত ভাল লাগছে আৰু আমাৰ গাঁৱৰ মানুহ আহি আছে কেইটামান ইয়াত বহি আছে আমাৰ গাঁৱৰ মানুহ আছে বহুত কিবা কিবি খাই আছে বাবাৰ প্ৰসাদ কেনেকুৱা লাগছে আহি জয়শংকাই আমি এতিয়া নাম কীৰ্তন নহয় আমি এতিয়া ধলপুৰ মন্দিৰৰ গেটলৈকে উঠি যাই আছোঁ আৰু আমি মানে মন্দিৰৰ গেটত উঠি আছোঁ বৰ্তমান আৰু এইবিলাক হ'ল বলবমলৈকে অহা ভক্ত আৰু মন্দিৰত পাম আৰু আধা উঠিলোঁ আমাৰ ভক্তবিলাক আহি আছে এইবিলাক এইফালে মানে মিউজিয়াম ভাল বনাইছে আৰু এই ঘৰটোত মানে আগতে ধলপুৰ পাহাৰত য'ত যিমান শিলৰ মূৰ্তি হওক শিলৰে অংকন কৰা ধুনীয়া ধুনীয়া বস্তুবিলাকত এই পাহাৰত পাইছিল আৰু সেইবিলাক এনেকৈ ধুনীয়াকৈ এই ঘৰটোতে মানে ধুনীয়াকৈ সজাই থৈ দিছে আপোনালোক আহিলে দেখা পাব খুব ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইবিলাক যে ফটোবিলাক আছে মন্দিৰৰ আগৰ পুৰণি মন্দিৰৰ ফটোবিলাক ধুনীয়াকৈ অংকন কৰি থকা আছে আপোনালোকে আহিলে দেখা পাব এইটো আছিল আগৰ মানে পূৰ্বৰ শিৱ মন্দিৰ এইটো তাৰপিছত এইবিলাক মন্দিৰ ইতিহাস গ্ৰন্থ বহুত ধৰণৰ বস্তুবিলাক আছে এই হ'ল ধলপুৰ মন্দিৰ এই হ'ল ধলপুৰ মন্দিৰ
এইফালে চাওক এয়া আৰু এইফালে দাদা হাতে পূজা কৰি আছে চাই আছোঁ এইফালে দণ্ডা আছে কিবা বুজি পাইছে না এইবিলাক যি চাই আছা দণ্ডা তাৰমানে বহুত পুৰণি বস্তু আছে বহুত এই মাৰ্গৈ বহুত পুৰণি বস্তুবিলাক আছে ইয়াতে মানে শিলৰে অংকন কিবা কিবি এইবিলাক তাকে আমি পূৰা চাই যাই আছোঁ ফাৰ্ষ্ট যদি মন্দিৰ আছিল এইটো আছিল আঠলপুৰ পূৰ্বৰ শিৱ মন্দিৰ এইবিলাক হ'ল মন্দিৰৰ ইতিহাস গ্ৰন্থ মানে গোটেইবিলাক এইফালে আছে চব গোটেই মন্দিৰটো মানে ৱালত এইবিলাক মাৰি থোৱা আছে আৰু এইবিলাক হ'ল মানে আগতে পুৰণি পাহাৰ গুহাৰ ভিতৰৰ পৰা ওলোৱা এনেকুৱা বস্তু আৰু গাইছ মানে শিৱ মন্দিৰ দৰ্শন কৰি আহি আমি মানে এনেকৈ এটা শিৱলিংগ বনাইছোঁ নদীৰ পাৰত আৰু এনেকৈ নদীৰ পাৰত শিৱলিংগটো বনাই ধুনীয়াকৈ চাকি বন্তি জ্বলাই নদীৰ পৰা পানী আনি ইয়াতে দি সেৱা চেৱা কৰি আকৌ মেইন মন্দিৰত পানী দিম মানে আৰু এইবিলাক শিৱলিংগ বনাই আছে আৰু ধুনীয়াকৈ চাকি বন্তি জ্বলি আছে নদীৰ পাৰত আৰু সিফালে মন্দিৰত বলবম হৈ আছে আৰু এনেকৈ আমি নদীত গা পা ধুই বাবাৰ ওচৰত পানী ঢালোঁ আৰু এনেকুৱা শিৱলিংগ বনাই আৰু ক'ৰ পৰা আপোনালোকে বলবমত আহিছা থলপুৰত ক'বচোন বাৰু যদি কোনোবাই ভিডিঅ'টো চাইছা বলবম প্ৰায় শেষ আমিও এতিয়া গা পা ধুই আজৰি হ'লোঁ এতিয়া আমি ঘৰত যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি কোনোবাই চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব